Hello everyone, অসমীয়া গৃহিণী দীপাৰ আন এটি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। লৈ আনিছো আজি আন এটা নতুন ভিডিও। আৰু মই কি আঁকি আছো? প্ৰাচু ইপিনে ড্ৰয়িং কৰি আছে ইয়া। এক্সকেলেভেটৰ। ড্ৰয়িং কৰি আছে। তাৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু এতিয়া অলপ পিছতে। সো ভাবিলো অলপ সময় আছে ক্লাছ ষ্টাৰ্ট হোৱালৈকে। তো তাৰে আগতে মই মোৰ আজিৰ দিনটোৰ এটা নতুন ভিডিও ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া ৰাতিপুৱাৰ সময়, ৰাতিপুৱা হৈছে 9:20। উঠিছিলোঁ কিন্তু 7টা বজাত। উঠি গা পা ধুই চাহ পানী খোৱা চেচ, মানে ৰাতিপুৱাৰ ভাগৰ ব্ৰেকফাষ্ট নাই খোৱা এতিয়াও। তো ভ্লগটো ষ্টাৰ্ট কৰি দিলোঁ। গতিকে দিনটো কি দেখুৱাব পাৰোঁ দেখা যাওক। আপোনালোকে চাই থাকিব ভিডিওটো। দিনটোৰ কি হয় কি নহয়, কি কৰোঁ কি নকৰোঁ, সকলোবোৰ দেখুৱাবলৈ অলপমান চেষ্টা এটা কৰিম। আৰু বাছ সেয়াই, ভিডিওটো চাই থাকিব শেষলৈকে। প্ৰাচুৰ ক্লাছ চেছ হৈ গ'ল আৰু মোৰ ৰুমটো যিহেতুকে ওপৰত হয়, চ' তলৰ পিনে গৈ আছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খাবৰ বাবে। মানে আজি ঘুগুনি আৰু পুৰি খোৱা কথা আছে। মই অলৰেডি আটা মাৰি থৈ আহিছিলোঁ আৰু ঘুগুনি বইল কৰি থৈ আহিছিলোঁ, মানে মটৰখিনি। বাকী চাগে বনাই আছে আৰু গম নাপাওঁ, এতিয়া তলত গৈ কিনেহে গম পাম। চ' গৈ আছোঁ তলৰ পিনে। আৰু এয়া পাকঘৰত পুৰি বনাই আছে অলৰেডি। গৰম গৰম ফুলা ফুলা পুৰি লগত মটৰৰ ঘুগুনি, আজিৰ স্পেচিয়েল ব্ৰেকফাষ্ট। চ' আচলতে মোৰ ওপৰত দুজনী আছে আৰু ডাঙৰ বৌ সৰু বৌ, তেখেত দুজনী বনাই আছে আৰু এইপিনে খায়ো আছে। দেখুৱাই দিছোঁ অলপমান। আৰু আজিৰ আমাৰ দুপৰীয়াৰ স্পেচিয়েল কাৱৈ মাছ। এয়া কাৱৈ মাছ। ৰাতিপুৱাৰ খোৱা লোৱা চেছ। আজি খালোঁ পুৰি আৰু ঘুগুনি, দেখুৱালৈ আপোনালোকক। আৰু এতিয়া দিনৰ সাজৰ বাবে প্ৰস্তুতি চলি আছে। আৰু আজি দিনৰ সাজত আছে আমাৰ কাৱৈ মাছ। বহুতে খাই চাগে ভাল পায়, মোৰতো খুবেই প্ৰিয়। কাৱৈ মাছ আছে আৰু বনাব আমাৰ আজি শহুৰ দেউতাই। গতিকে তলৰ পিনে আৰু এবাৰ তলৰ পিনে যাওঁ আৰু দেখুৱাওঁ আপোনালোকক আজিৰ কাৱৈ মাছৰ এটা টেষ্টি ৰেচিপি মোৰ শহুৰ দেউতাই বনোৱা। Carolina, jag har till henne. Hey, himan net po. মোৰ শহুৰ দেউতাই বনাই আছে আজিৰ কাৱৈ মাছৰ জোলখন, আৰু পানীলাওৰে বনাইছে। তাত কিন্তু নহৰু পিঁয়াজ একো নাই দিয়া, দেখুৱালৈ আপোনালোকক। তেল দিছে, তাৰপিছত পাঁচফোৰণ, তাৰপিছত লাওখিনি পানীলাওখিনি দিয়াৰ পিছত অকণমান ভাজি কিনে নিমখ হালধি আৰু জিৰা গুড়ি ধনিয়া গুড়ি, তাৰপিছত অকণমান গৰম মছলা আৰু অলপমান জলকীয়াৰ গুড়ি দিছিল, বাছ সেইখিনিয়ে। আৰু তাৰপিছত অলপমান আদা দিছে চাগে, হয় আদা দিছিলে 1 চামুচমান, বাছ সেইখিনিয়ে।
আৰু খৰিৰ জুইত বনোৱা পানীলাওৰ কাৱৈৰ আঞ্জা তামাম টেষ্টি হৈছিল খাবলৈ। সঁচাকৈ বহুত বেছি টেষ্টি আৰু এনেও খৰিৰ জুইত বনালে সকলো আঞ্জাবিলাক কিবা বেলেগ ধৰণৰ এটা টেষ্ট আহে। বৰ্তমান ঠাণ্ডাৰ দিনত এনেকৈ খাই কিনে খুব ভাল লাগে খৰিৰ 7 ডিচেম্বৰত আমাৰ মানে মোৰ ভতিজী ডাঙৰ ভতিজী দাদাৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে আৰু এয়া ৰাতিপুৱাৰ ভাগত 6টা নে 6:30 বাজিছিলে। তাইক এইবাৰ এখন চাইকেল গিফ্ট দিছিল। চ' তাই শুই উঠাৰ লগে লগে চাইকেলখন গিফ্ট কৰিছিল। মই ভাবিলোঁ যে তাৰে কিছু মুহূৰ্ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, তাইৰ বাৰ্থডেৰ কিছু মুহূৰ্ত। এনেইতো বাৰ্থডে বুলি তেনেকুৱা বিশেষ একো কৰা নাছিলে, বাছ সেয়াই কেক কটা হৈছিলে আৰু এনেই আৰু অকণমান চেলিব্ৰেশ্যন। চ' তাৰে কিছু মুহূৰ্ত ভাবিলোঁ যে আপোনালোকৰ সৈতে অলপমান শ্বেয়াৰ কৰোঁ। Happy birthday to you. Happy birthday, Rosina. Happy birthday to you. Happy birthday, Mumuli. Happy birthday to you. চ' এয়াই আছিলে মোৰ আজিৰ এটা সাধাৰণ আৰু সৰু চাই ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে। যদি ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাৰ্থডে চেলিব্ৰেশ্যন আচলতে তেনেকৈ কৰা নাই। দিনৰ সাজত বনোৱা হৈছিলে পোলাও মাংস তেনেকৈ। দুপৰীয়াৰ সাজত মই নাছিলোঁ বাবে সেইখিনি ভিডিঅ' শ্বুট কৰা নহ'ল। বাকী ইভিনিং সময়ত এই ধৰণে কেক কাটি চেলিব্ৰেট কৰা হৈছিল বাবে এইখিনি সময় দেখুৱালোঁ আপোনালোকক। চ' আশা কৰিলোঁ আপোনালোকে চাই ভাল পাইছে। চ' লগ পাম পুনৰ আপোনালোকক এটা নতুন ভিডিঅ'ত এটা নতুন ভ্লগৰ সৈতে। তেতিয়ালৈকে আহিছোঁ।